তহঁতৰ এখন বেলচাত কিমান উঠে আমাৰ এই পণ্ডিত কেইজন উঠনিৰ পৰা ফটো উঠাই আগে বাঢ়িব পৰা নাই আমনি লাগি গৈছে আৰু হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু পাৰ্থছ ব্লগ আজি আহি আছোঁ আমি ক'লৈ আহি আছোঁ উমানন্দলৈ আহি আছোঁ মানে আগতে দুবাৰ আহিছোঁ আজি তৃতীয়বাৰ আহি আছোঁ মজা আছে এনজয় কৰোঁ বুলি আহিছোঁ লগততো বহুতকেইটা আহি আছে জীৱ বাৰু দেখাই দিম গোটেইকেইটা কোন কোন আহিছে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইজন শ্ৰীমান লক্ষ্যধৰ অঁ এইফালে পিত পলাইছে পিত চকলটো দেখা আকৌ তাৰপৰা এইফালে মোলা তাৰপৰা এইগৰাকী মিছ প্ৰেৰণা হয় নহয় তাইটো মোজা সেইটো কোন ভণ্টি নেকি হা তো এখেত হাত মোজা বেয়া লুকাইছে মাস্ক লগাই গোটেই গ'লে আৰু বুম হেভিকৈ যাত্ৰাটো কৰোঁ আৰু হেলমেটটো লগত লৈ লৈছোঁ কাৰণ বাইকত লগাই থ'বলৈ কোনোবা উঠাই দিব পাৰে নাই অঁ এইজন মহাপণ্ডিতে সোনকালে মাতি দিলে এতিয়া এঘণ্টা ৰাস্তাতে থকা আৰু ৰুমত থকাতকৈ ৰাস্তাত থকাই ভাল বাৰু সেইকাৰণে আৰু আহি ৰৈ আছোঁ হয় নহয় ভালে হ'লে তই 2 ঘণ্টামান আগত মাতিব লাগিছিলে এইকেইজনো বেয়া একদম এক্সাইটেড আৰু যাম বুলি আৰু মোলাই আগতে গৈছে নাই মোজাই গৈছে নাই আগত তহঁতি গৈছ নাই আগতে তহঁতি উমানন্দ গৈ পোৱা নাই এই বম চালিয়া এইবিলাকক কিয় বুলি ভাবতা তই মই 3বাৰমান গ'লোঁ এতিয়ালৈকে কি ফাল্টু কথা কওঁ কেনেকৈ দিছে আইচক্ৰীম 10 টকা 20 টকা দিয়ক 20 টকীয়া দি দিয়ক এইটো লাইন চা লাইন বাকীকেইটা লাইন কেমেৰা দেখি বেয়া পলাই দিলে কোনে কোনে খা আহি যা জলদি নহয় লাজতে থাকা তেতিয়া দাদা মোকে দিয়ক আৰু গ্ৰাহক কম আজি দিলেও নাখায় এইটো কি হয় চকলেট এই চকলেট নহয় এইটো দিয়ক কুলফি দি দিয়ক অঁ এইটো নহয় সেউজীয়া ৰঙৰ কুলফি অঁ মজা কেইবছৰ মূৰত আজি চকলেট খাব লৈছোঁ দেই চকলেট নহয় এইটো কি কয় আইচক্ৰীম কেনেকুৱা টেষ্টটো ভালনে বেয়া তই কি কেলে নাখাৱ দাঁত সিৰিয়া নেকি মজা ফেৰীৰ দিশত গমন মানুহ বহুত আছে দেই এইবিলাক মানে অফলাইন টিকেট কটা মানুহ আমি যেনিবা অকণমান মানে স্মাৰ্ট মানুহ আৰু সেইকাৰণে অনলাইন টিকেট কাটি আহিছোঁ হয় নাই চল পোৱালিকেইটা জলদি বৈ আগবাৰ মজা এই ফেৰীখন অহাই নাই এনেই জাষ্ট আৰু ভিডিঅ' অকণমান কৰোঁ বুলি আৰু ফাইনেলি পদধূলা দি দিলোঁ নাৱত আহি পালেহি 1 ঘণ্টা ৰোৱাৰ পাছত এতিয়া ভাল চাই জেগা এটাত লৈ লওঁ বৰ ধুনীয়া বতাহ দেই মজা লাগিছে মজা আকৌ বতাহটো হয় নহয় শুভযাত্ৰা ষ্টাৰ্ট পাঁচ মিনিটমানতে আহি পালোহি বে হ'লেই আহি পালোহিয়ে মজাটো নাহিলে ভালকৈ দেখোন চিৰিয়েদি ওপৰলৈ উঠি গৈ থাকা আৰু এতিয়া তামাম লাগিছে জেগাটো আৰু বম মজা হয় আৰু বতাহটো অকণমান কমকৈ বাৰু বতৰটো খালি বম মজা আৰু খালি অকণমান ঘামিছোঁ আৰু দেই বৰ খোজকাঢ়িব লগা হৈছে খালি জেগাটো মজা লাগিছে একদম পূৰা সেউজীয়া হৈ আছে গছৰ পাতখিনি ওলাইছে আৰু লাহেকৈ এতিয়া যাম ওপৰলৈ ওপৰত মন্দিৰ এটা আছে মন্দিৰটো চাম অকণমান অষ্টাংগে সেৱা এটা কৰিম আৰু জয় শ্ৰীৰাম কৈ আৰু ফুটিম আৰু আমাৰ এই পণ্ডিত কেইজন উঠনিৰ পৰা ফটো উঠাই আগে বাঢ়িব পৰা নাই আমনি লাগি গৈছে আৰু মডেলকেইটা এখন ফটো উঠালে নহয় 15খনমান উঠাই দিবলৈ তাৰপিছত এখন পচন্দ কৰে তাৰপৰা আৰু ৰৈ আমনি লাগি গ'ল বে ঘামি গৈছেগৈ ততলৈ ৰৈ কি কৈ আছ ইমান দেৰি ফটো উঠি শেষে নহয় সেইটো কেনেকুৱা লাগিছে গোটেই বস্তুগাল দাঙিব পায় মজা ন বঢ়িয়া আয়ো ফটো মাৰি আমনি লগাইছে দেই এইকেইজনীয়ে এতিয়ালৈকে মন্দিৰত দৰ্শনে কৰিব পৰা নাই
এতিয়া যেনে তেনে হৈছেগৈ আৰু যাবলৈ উঠিব লৈছোঁ আৰু জোতা চেণ্ডেল খুলি সোমাব লাগে বোলে তো জোতা চেণ্ডেল খুলিলোঁ আৰু ইয়াৰ পৰা ভালকৈ এখন ল'ব লাগিব লৈ পিনে আৰু এইফালেদি উঠি যাব লাগিব ওপৰলৈ খালী ভৰিয়ে লৈ ল ভালকৈ লৈ ল ভক্তগণৰ ফটো এখন দেখাই দিছোঁ কেনেকুৱা লাগিছে ভক্ত নম্বৰ 1 ভক্ত নম্বৰ 2 ভক্ত নম্বৰ 3 ভক্ত নম্বৰ 4 5 নম্বৰ ভক্ত আৰু ইয়াৰ 6ষ্ঠ ভক্ত একেলগে 6জন ভক্ত মিলি এইফালেদি ওপৰলৈ উঠি যাব লাগে এতিয়া এয়া পূজাৰ থালি লৈও ফটো নামত পজ ফটো আকৌ ফটো নামত লাগিলে কি ক'ম আৰু মই এতিয়া আজি পূজা কৰিবলৈ আহিছে নে ফটো কৰিবলৈ আহিছে ঠিক নাই আয়ো সেইজন আমাৰ কেমেৰামেন আকৌ গ'লে কেমেৰামেনে বাৰে বাৰে টেক 1 টেক 2 কৰি আছে কমটি পজত ৰৈ আছেতো ভৰি হাত দাঙি এইটো এটা সৰু মন্দিৰ আছে এইটো কিন্তু মেইন মন্দিৰটো নহয় মেইন মন্দিৰটো আছে এইটো মেইন মন্দিৰ হয় ইয়ালৈহে যাব লাগিব প্ৰথম এইটোতে অকণমান ধূপ আৰু চাকি এখন জ্বলাই থৈ যাওঁ আৰু তাৰপিছত মেইন মন্দিৰটোলৈ যাম ষ্টাৰ্টিং এইটোৰ পৰাই কৰোঁ জাষ্ট পূজা কৰি উঠি আহিছোঁ আৰু বৰ ধুনীয়া লাগিলে দেই বহুত ভাল লাগিলে ভিতৰত খালি ফটো ভিডিঅ' কৰিব নিদিয়ে কিন্তু তামাম ভাল লাগিলে আৰু বৰ ধুনীয়াকৈ পূজাৰীজনে পূজাও কৰাই দিলে ভাল লাগিলে আজি মানে কিবা এটা ভাল লাগি আছে দিনটো আৰু বঢ়িয়া হ'ল আৰু আহিও ইয়াত ভাল লাগিছে বতৰটো বৰ ধুনীয়া আৰু পূজাখিনিও বৰ ধুনীয়াকৈ হৈ গ'ল এনেই মনটো ভাল লাগি আছে সন্তুষ্ট হৈ আছে বৰ বেছি এতিয়া নেক্সট কাৰ্যসূচী লওঁ আৰু কি হয় জানো বাকীখিনি ওলাই আহিলেহে গম পাম আৰু কি কাৰ্যসূচী লয় এতিয়া ঘামি কৰি অৱস্থা বেয়া এই এখেতলোকৰ ফটো ভিডিঅ' নামত এতিয়া দিনটো খালী পেটত আছোঁ ভোকো লাগিছে কিবা এটা সৰু সুৰাকৈ লঘু আহাৰ অকণমান কৰি লওঁ বুলি ভাবিছোঁ সেইখন কৰি আৰু তাৰপৰা 2:30 বাজিলে বাৰু এতিয়া 3:30 বজাত ফেৰীখন আহিব এঘণ্টা মূৰে আহি থাকে মানে তো 3:30 বজাত ফেৰীত উঠি আৰু ঘৰলৈ গমন কৰিম আৰু তো এতিয়া এঘণ্টা টাইম আছে এঘণ্টা টাইম আৰু অকণমান ভালকৈ আৰু বস্তু জেগাডোখৰ চাই অকণমান পাছ কৰোঁ আৰু লগতে অকণমান কিবাকিবি পেটত খুটকনা অকণমানো পেলাই লওঁ আৰু এইকেইটাই লঘু আহাৰ খাওঁ বুলি ক'লে মই ভাবিছোঁ কিবা স্পেচিয়েল বস্তু খাব আনিছে কি হ'ল আকৌ আয়ো ঝালমুড়ি পাপৰি চাট মালিকে বেয়া দিছে মজা বঢ়িয়াকৈ বনাই দাদা মিঠাও বনাই কেনেকুৱা হ'ব চটপটীয়া এইফালে আমাৰ একদম পঞ্চভোজ বনি আছে পঞ্চামৃত বনি আছে এখেতলোকৰ এই ছোৱালী মুখাৰ পঞ্চামৃত বনি আছে মজা আছে এইজনে পূৰা বনাই আছে শুকোৱা যায় গোটেইকেইটা বোলে স্পেচিয়েল কিবা খানা খাম বোলে দেখি আহিছোঁ মই ভাবিছোঁ কিবা ওলাইছে ভাল আৰু ওলাইছেগৈ এইটো আলু চাট আচল পঞ্চামৃতে এই আমাৰ ইন্দ্ৰ দেৱতাই পঞ্চামৃত বনাই আছে আৰু এই আমাৰ ৰম্ভা মেনকা গোটেইকেইজন ৰৈ আছে আৰু তহঁতৰ এখন বেলচাত কিমান উঠে যি লপাককৈ খালেও নাথাকিবই দেখোন তহঁতৰ পঞ্চামৃত আমিও খাই চাওঁ কোনটো খাব পাৰি খোৱা আগতে নিজৰ ধৰ্মটো পালন কৰিছে বম ৰেং বনাই লৈছে খোৱা আগতে তই কি ইনষ্টা ষ্টৰি নলগাও নেকি আলু চাট খাইছোঁ বুলি তহঁতৰ চাগে শেষেই হ'ল এইজনে আকৌ স্পেচিয়েলকৈ এটা আলু কটাই আনিছে ওপৰতে আকৌ এইকেইজন আকৌ পৰিলেহিয়ে ভেনা মাখিকেইটা দেনা বুলি কয় ন তহঁতি ইমান ৰাহু কেলে বাৰু এইবোৰ ক্ষেত্ৰত ইচ এইটোতো ক'বই নালাগে মুখ ফৰ মেলন চাহ লাজ পাই বেয়া পলালে এতিয়া পঞ্চামৃত খাই হৈ গ'ল এতিয়া গোটেই গোপিনীকেইজনীৰ লগত আহি আছোঁ আৰু
গৈ পিনে এতিয়া ডাইৰেক্ট উঠোঁগৈ আৰু বেছি দেৰি নাই আৰু আধা ঘণ্টামান আছে টাইম তো নাওখন আহি লাগিছেয়ে নাওখনতে অকণমান দেৰি বহি লওঁগৈ বহি পিনে আৰু আধা ঘণ্টামান ৰ'ব লাগিব তাৰপিছত আৰু একদম গমন কৰিম আৰু তাৰপৰা একেবাৰে ৰুমলৈ ফুটিম আৰু বাহন ষ্টাৰ্ট হ'ল দেই বৰ মজা যাত্ৰা এটা শেষ কৰি আহিছোঁ আৰু বহুত ভাল লাগিলে মন্দিৰটোত গৈও বহুত ভাল লাগিলে এনেই ঘূৰিও ভাল লাগিলে জেগাডোখৰ বহুত ধুনীয়া হয় আপোনালোককো আজি ইয়াতে এৰিছোঁ আৰু দেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই ফূৰ্তি কৰি থাকিব